হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ চাগে ভাল আৰু মোৰো ভালেই, ইমানো বেয়া নহয়। আজি ভাবিছিলোঁ ব্লগটো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ ব্লগটো চাব। পিছে আজি কি কৰোঁ ভাবিছোঁ, আজি মই এতিয়া চেলন যাব ওলাইছিলোঁ। ৰেডি হৈ গৈছোঁ মই অলম'ষ্ট। এতিয়া ভণ্টিকো ৰেডি, মানে তাইও হৈ গৈছে আৰু মোৰ দুজনী ভণ্টিয়ে যাব। আৰু কি কৰোঁ কি নকৰোঁ চব দেখাম। মানে আজি ভাবিছোঁ আকাংক্ষা ব্ৰ আমাৰ, যোনটো আপোনালোকে দেখিয়ে থাকে তাইক, তো সেয়া মোৰ পিছেদি গ'ল। তো তাই মানে আজি নতুন লুক এটা দিব আৰু সেই লুকটো মানে দেখাম। আৰু আৰু কি কৰোঁ মই আপোনালোকক চব দেখাম আজিৰ ব্লগত। আপোনালোকে চাই থাকিব। তেনেহ'লে ব্লগটো মই আৰম্ভ কৰোঁ দেই। তো এতিয়া বাৰু ঘৰৰ পৰা ওলাইছোঁ, মোৰ গাড়ীটো দেখাই আছোঁ ৰ'ব আপোনালোকক। সদায় দেখাওঁ নহয়, আজিও দেখাওঁ বাৰু। আমি আহি পালোঁ BBCৰ ওচৰলৈকে, মানে বি বৰুৱা কলেজ। এতিয়া বি বৰুৱা কলেজৰ ফ্ৰণ্টতে থকা বুলি কৈছে। চাওঁ বাৰু, ৰখি আছোঁ, মানে ভণ্টিৰ ফ্ৰেণ্ড এজনী আহিব, তাকে গোটেইকেইটা চেলুনত যাম আৰু ন। তিনিটা মানুহ লৈ আছোঁ। হেয়াৰ কাট মই কৰিম, বাৰু হেয়াৰ কাট কৰিব, আৰু চাগে হেয়াৰ স্পা কৰিব মেবি। এই ভিউৱাৰ এয়া চাওক আমাৰ আকাংক্ষা। স্টার্ট হয়ে গেল। আছো আৰু এটা আছে নহয় ফটো, আৰু এটা আছে নহয়, সেইটো বেছি ভালদৰে দেখা পায় নেকি 15ৰ পৰা। অঁ, ভালদৰে চোৱাটো ফেমাস মুন তই। তাতে মোক মেলি মেলি ইউটিউব কৰি দিলোঁ। এনেকৈ থৈ দিবা তুমি, সেইবোৰ দেই कितने तेजस्वी लोग हैं यहाँ पे। हम लोग का आकांक्षा ब्रो का न्यू हेयर स्टाइल देखिए।
আজি পূৰা একদম আকাংক্ষা গ্ৰ' হৈ যাব আৰু कितने तेजस्वी लोग हैं यहाँ पे। हम लोग का आकांक्षा ब्रो का न्यू हेयर स्टाइल देखिए। আজি पूरा एकदम आकांक्षा ब्रो হৈ যাব আৰু ময়ো ভাবিছোঁ মানে কিবা এটা কাট দিম এতিয়া কি কাট দিওঁ চাই লওঁ আৰু তাই বাৰু এনেকৈ মানে কাটিম বুলি আগৰ পৰাই কৈ আছিলে আৰু ফাইনেলি তাই এনেকৈ কাটিলে পুৰা সেইটো লুক আকাংক্ষাবোৰ ভাবা নাছিলোঁ যে কিবা এটা হেয়াৰ ষ্টাইল দিম কিন্তু দি দিলোঁ আৰু আমি চেলনৰ পৰা ওলাই আহিলোঁ তাৰপিছত আমি ফেঞ্চি যোৱা টাইম কৰিলোঁ তো আমি ফেঞ্চিলৈকে আহিয়ে গ'লোঁ বা মানুহ সেইদিনাও মানুহ আছিলে আজিও মানুহ দুটা দি আছে ৰ'ব চাওঁ হা দেই এইটো লওক আপোনাৰ তাত ভাল লাগিব নহ'লে এইটো লওক আচ্ছা এইটো কুৰ্তা মোক ভাল লাগিব মানে ভাল লাগিব অঁ এইটো কুৰ্তা নহয় এইটো কুৰ্তা নহয় কুৰ্তাৰ ওপৰত আস্তি হয়